Hi friends. চাওক মোক এখন কিতাপখন দাঙি থাকিব দিছে ইমান ভাৰী কিতাপখন এই মস্ত ডাঙৰ এই ভাৰী কিতাপখন মোক দাঙি থাকিব দিয়া হৈছে পাৰিবনে আপোনালোকে কিমান সময় দাঙিব পাৰিব 5 মিনিট 10 মিনিট আধা ঘণ্টা বাপৰে বা মইতো নোৱাৰো দাঙিব মই দাঙিব নোৱাৰো থৈ দিলো ফ্ৰেণ্ডছ নমস্কাৰ বহুত দিনৰ মূৰত মই আৰম্ভ কৰিবলৈ লৈছো পুনৰ মেণ্টেল ব্ৰেকফাষ্ট অনুষ্ঠানটি কেইজনমান বন্ধু আৰু মোৰ কিছুমান ষ্টুডেণ্টে মোক কৈছে মেণ্টেল ব্ৰেকফাষ্ট অনুষ্ঠানটি পুনৰ আৰম্ভ কৰিব লাগে তো বিশেষ কাৰণত সময়ৰ অভাৱতে মই এইটো থৈ দিছিলো কৰা নাছিলো তো এতিয়া মই পুনৰ কৰিম বুলি ভাবিছো কাৰণ মই নিজেও ব্ৰেকফাষ্ট কৰিব লাগে ফিজিক্যালি ব্ৰেকফাষ্টও সদায় কৰোঁ বাট মেণ্টেলি ব্ৰেকফাষ্ট এটা কৰিবই লাগে আপোনালোকক কৈছো মানে ময়ো সেই মেণ্টেল ব্ৰেকফাষ্ট আপোনালোকক খুৱাইছো মানে মই নিজেও খাইছো আৰু এই যে এক্সাম্পলটো দিলো এইটো এটা এক্সাম্পল বুলিয়ে কওঁ এই যে কিতাপখন দাঙি থাকিব পৰা নাই ঠিক তেনেকে আমাৰ শৰীৰৰ এটা অংগ মানে শৰীৰেও কিন্তু আমাৰ এনেকুৱা বস্তু কিছুমান দাঙি আছে যেটো আমি ভাবি নাচাও চাব এইটো আমাৰ ব্ৰেইন হয়নে এই ব্ৰেইনত এইটো ব্ৰেইনটো আকি থোৱা আছে এইটো এয়া ব্ৰেইনত কিমান কষ্ট পাও যেতিয়া আমি পুৰণা কথাবিলাক অতীতৰ কথাবিলাক লৈ আমি বহুত চিন্তা কৰি থাকো এইটো মোৰ লগত কিয় হ'ল মই যদি এইটো নকৰিলোহেতেন মই এই ভুলটো নকৰিলে মোৰ এনেকুৱা নহলহেতেন মই যদি ভালকে পঢ়িলোহেতেন মোৰ এনেকুৱা ৰিজাল্ট হলহেতেন আৰু আমুকে মোক গালি পাৰিলে কিয় গালি পাৰিলে কি কাৰণত পাৰিলে তাক মই এইটো কৰিম সেইটো কৰিম এনেকুৱা যদি মই নকৰিলোহেতেন কৰিলে ইত্যাদি বহুত কথা আমি ভাবি থাকো পুৰণা কথাবিলাক ভাবি থাকো তাৰ পিছত ভৱিষ্যতৰ কথা আমি বহুত ভাবো প্ল্যানিং কৰো কিছুমান প্ল্যানিং কৰি থাকো মানে প্ল্যানিংটো দিবা স্বপ্ন মানে বহুত বেছি লম্বা মই অহাবাৰ মই পিছত এইটো কৰিম এইটো কৰিলে এইটো হ'ব এইটো কৰাৰ পিছত এনেকুৱা কৰিম বা মোৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব নেকি ভৱিষ্যতটো পোহৰ হ'ব নে নহয় এইটো প্ৰবলেম হ'ব নেকি এইটো প্ৰবলেম যদি হৈ যায় মই কি কৰিম ইত্যাদি কথা খালি আমি পাষ্ট আৰু ফিউচাৰ দুটালৈ ব্যস্ত থাকো কিন্তু তাৰ ফলত আমাৰ বহুত ক্ষতি হয় কাৰণ আমি ব্ৰেইনটোৱে এটো সহ্য কৰিব নোৱাৰা হয় আমি যদি হাতেৰে বস্তু দাঙি থাকিব নোৱাৰো আমাৰ ব্ৰেইনে আমাৰ এই অকমানি মূৰটো আমি কিমান বস্তু কিমান চিন্তা পুৰণা কথাবিলাক আৰু ভৱিষ্যতৰ কথাবিলাক চিন্তা কৰি থাকো যেনেকে আমাৰ মোবাইলত মেমৰি ফুল হৈ যায় আপুনি যদি বহুত পিকচাৰ থৈ দিও বহুত ভিডিও কৰিলো বা বহুত মেছেজ আহিলে আমাৰ কি হয় আৰু মেছেজ আহিব নোৱাৰা হয় ভিডিও কৰিব নোৱাৰা হৈ যাও তাৰ পিছত আমাৰ মেছেজ অহা বন্ধ হৈ যাও আমাৰ বন্ধ হৈ যোৱাৰ ফলত মানে মেমৰি ফুল হৈ যায় গতিকে মেমৰি আমি কি কৰিব লাগিব পুনৰ হেবোৰ আমি ইনবক্সৰ পৰা আমি ডিলিট কৰিব লাগিব যেতিয়া ডিলিট কৰিম তেতিয়াহে আমি নতুন বস্তু আমি আৰু সোমাব পাৰিম বা আমালে মেছেজ আহিব আমি ভিডিও কৰিব পাৰিম এবিলাক ঠিক তেনেকৈ আমাৰ জীৱনতো ঠিক তেনেকুৱাই আমি যেতিয়া ইয়াতে বহুবিলাক চিন্তা ভাৱনা লৈ থাকো অতীতৰ কথা আৰু ভৱিষ্যতৰ কথা আৰু বৰ্তমানটোক আমি পাহৰি পেলাও তেতিয়া আমি বৰ্তমানত আমাৰ যিবোৰ ইনপুট হ'ব লাগে বৰ্তমানত আমি যিবোৰ কাম কৰিব লাগে সেই কামবোৰ কৰিব নোৱাৰো কাৰণ আমাৰ ইয়াতে মেমৰি ফুল হৈ যায় আমি ডিলিট কৰিব নোৱাৰিলে আমাৰ মূৰৰ বিষ উঠে আৰু আমি কামবোৰ সুকলমে কৰিব নোৱাৰো গতিকে আমি অতীতটো পাহৰি অতীতৰ ভুলবোৰ পাহৰিব নালাগে অতীতৰ ওপৰত বেছ কৰি পেলাই আমি বৰ্তমানত কৰ্ম কৰিব লাগে কিন্তু বৰ্তমানৰ কৰ্ম নকৰিটো আমি ভৱিষ্যতৰ কথা ভাবি থাকো কি হ'ব কি নহব অনিশ্চয়তাৰ কথা ভাবি থাকো কিন্তু ভৱিষ্যতটো ভাবিব লাগিব প্ল্যানিং লক্ষ্য হিচাপে ল'ব লাগিব ভৱিষ্যতটোক আমি এটা লক্ষ্য হিচাপে ল'ব লাগিব আৰু সেই লক্ষ্যটো আগত ৰাখি আমি বৰ্তমানটোৰ ওপৰত খুব গুৰুত্ব দিব লাগিব বৰ্তমানত আমি কাম কৰি যাব লাগিব ঠিক তেনেকৈ পাষ্টৰ ভুলবোৰৰ কথা শুৱৰি নাথাকি এটা শিক্ষা হিচাপে লৈ আমি বৰ্তমানত কাম কৰিব লাগিব মুঠতে আমি বৰ্তমানত অতিশয় গুৰুত্ব দিব লাগিব এই কথাবোৰ এনেকুৱা নহয় যে আপোনালোকে নাজানে আৰু মই কৈ আছো কেতিয়াও এনেকুৱা নহয় এইবোৰ কথা আপোনালোক সকলোৱে জানে ময়ো জানো সকলোৱে জানে কিন্তু আমি কৰ্মত ৰূপায়িত নকৰো গতিকে মই আপোনালোকক শ্বেয়াৰ কৰিলো আৰু লগতে ময়ো যেন সেইটো কৰো আপোনালোকেও যেন সেইটো কৰে সেইটো বাবে ভিডিওটো বনালো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব নালাগে কিন্তু শ্বেয়াৰ কৰিব পৰিয়ালৰ মাজত আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব তেওঁলোকেও যাতে এখিনি
জনা কথাখিনি আকৌ নিজে কৰ্মত ৰূপায়িত কৰে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম আৰু প্ৰত্যেক ৰাতিপুৱাতে 8টা মান বজাতে আমি লগ পাম অ'কে বাই